এই আমাৰ দুলাল মলীয়া দাদাৰ এৰী পালন। এয়া এৰীসমূহ এনেকৈ বাঁহৰ চিলিঙিত এটা বিশেষ পদ্ধতিৰে এই এৰী বাঁহবিলাক সাজিবৰ কাৰণে ব্যৱস্থা কৰি দিছে তেখেতে। আৰু এই এৰী বাঁহবিলাক ইমান সুন্দৰকৈ মানে চফা আৰু একদম সুন্দৰ হৈছে এৰী বাঁহবিলাক। আপুনি ভাল এৰী বাঁহ এটা দি দিয়কচোন ইয়াৰ সন্মুখত। এৰী বাঁহ এটা দিয়কচোন। একদম নিভাঁজ এইবিলাক বাঁহ। সুন্দৰ এৰী, একদম সুন্দৰ। এইবিলাক চাওকচোন, একদম নিভাঁজ একদম ইমান ডাঙৰ ডাঙৰ এৰী বাঁহ। ইয়াৰ পদ্ধতিটো চাওক, ইমান সুন্দৰকৈ এৰী প্ৰায় ইয়াত মানে আপোনাৰ এইবাৰ এৰী কিমান হ'ব? এইবাৰতো আপোনাৰ 20ৰ ওচৰত হ'বগৈ। 20,000 ওচৰা-ওচৰি এৰী পলু তেখেতে এইবাৰ পকাবলৈ সক্ষম হৈছে। মাত্ৰ এইটো 20-25 দিনৰ এইটো খেতি হয়। এই 20 দিনত এই 20,000 এৰী বাঁহ তেখেতে পকাবলৈ সক্ষম হৈছে। আৰু আজি আমি এৰী বাঁহখিনি চাবলৈ আহিছোঁ। এইটো সুন্দৰ, বহুত সুন্দৰ এইখিনি এৰী বাঁহ, একদম নিভাঁজ মানে একদম ধুনীয়াকৈ। ইয়াত বিশেষ ধৰণে এইটো মানে এৰী বাঁহ সাজিবৰ কাৰণে এইটো পদ্ধতি ব্যৱহাৰ কৰিছে। এটা সুন্দৰ পদ্ধতি। খুলি দিম আৰু এনেকুৱাকৈ ওলাই যাব। আৰু এয়া ধৰক এইটো পদ্ধতি আমাৰ পৌৰাণিক পদ্ধতি। এইটো পৌৰাণিক পদ্ধতি।